নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ তোমালোকে চাই আছা ধীৰাজ এছাম ইউটিউব চেনেল। আৰু আজি শুই ভিডিঅ' বনাইছোঁ, কাৰণ ইমান এটা গাটো ভাল নহয়, সেইবাবে শুই পেলাই ভিডিঅ'টো বনাই আছোঁ। আজিৰ টপিকটো হ'ল, আজি বেলেগ এটা টপিক হ'ব, সন্মান। আজিৰ যুগতো মানুহে টকা চাইহে সন্মান কৰে। টকা চাই বা চাকৰি থাকিলে, ভাল চাকৰি কৰিলে, কিবা কৰিলে সন্মান কৰে মানুহক। যদি আমাৰ নিচিনা দুখীয়া মানুহক কোনেও সন্মান কৰিব ইচ্ছা নকৰে বা নোখোজা কেতিয়াও, কাৰণ টকা পইচা নাই, চাকৰি বাকৰি নাই, একো নাই। সেইটো কথা নহয়। মানুহৰ সন্মানটো টকা পইচা দি নহয়, চাকৰি দি নহয়। সন্মান সকলোকে কৰিব পাৰি, কিন্তু কিছুমান মুখাপিন্ধা ভদ্ৰবিলাকে এইবিলাক কাম কৰি থাকে। এইবিলাক কাম কৰে, বেলেগে নকৰে কেতিয়াও। গুণী জ্ঞানী মুখাপিন্ধা ভদ্ৰবিলাকে কৰে এইবিলাক কাম। যাৰ জ্ঞান আছে, শিক্ষা আছে, বহুত পঢ়া থাকিব পাৰে, কিন্তু সেইসকলে এইবিলাক ভুল সেইসকলে কৰি থাকে। আমি দুখীয়াবিলাকে কেতিয়াও নকৰোঁ, সেইটো সঁচা কথা। আমাৰ নিচিনা দুখীয়াবিলাকে সকলোকে সন্মান কৰোঁ, সকলোকে নিজৰ বুলি ভাবোঁ, আপোন বুলি ভাবোঁ। আজিকালিতো ধনী মানুহবিলাকে সকলোকে কোৱা নাই, সকলোৱে গাত পাতি নল'ব। কিন্তু মই যদি ছোৱালী যাব যাওঁ, খেতিয়ক বুলি কওঁ, ছোৱালী ঘৰত গৈ কেতিয়াও ইমান চাকৰি কৰা ল'ৰাজনক যেনেকৈ সন্মান কৰিব, তেনেকৈ মোক কেতিয়াও নকৰে, আমাক কেতিয়াও নকৰে। কাৰণ আমি দুখীয়া, খেতিয়কৰ ল'ৰা বা খেতিয়ে কৰোঁ আমি, চাকৰি বাকৰিটো নকৰোঁ না। ঠিক তেনেকুৱা কথা। আজিৰ দিনত হ'ল তাৰমানে টকা পইচা, চাকৰি সেইবিলাকে সন্মান। সেইবিলাক তাৰমানে জৰামুখৰ মানুহৰ কাম। এইটো সঁচা কথা। গুণী জ্ঞানী জৰামুখৰ মুখে পিন্ধা ভদ্ৰৰ কাম এইবিলাক। সকলোকে কৈছোঁ, আৰু এবাৰ কৈছোঁ, বাৰে কৈছোঁ, সকলোৱে গাত পাতি নল'ব। আছে, বহুত দেখিছোঁ, বহুত শুনিছোঁ তেনেকুৱা মানুহ। নিজৰ লাইফত মই বহুত পাইছোঁ, সেইকাৰণে কৈছোঁ। আপডেট হৈছে, আপডেট হ'ব লাগে, কিন্তু এনেকুৱা আপডেট নালাগে বা নহয়, হ'ব নালাগে মোৰ মতে। কি আমিতো দুখীয়াবোৰতো মানুহ ন। চাকৰি কৰিলে, টকা থাকিলেই যে মানুহ বুলি চিনি পাব পাৰি বা মানুহ বুলি ভাবিব পাৰি, সেইটো কথা নহয়। আজিকালি কিছুমান মানুহে দুখীয়া মানুহ হিচাপে জ্ঞান নকৰে, মানুহ হিচাপে নাভাবে, মানুহ হিচাপে কেতিয়াও নাভাবে। কুকুৰৰ দৰে ব্যৱহাৰ কৰে। আমিতো কুকুৰ নহয়, আমি মানুহে। আপোনালোকে যি খাই আছে, আমিওতো সেয়া খাই আছোঁ ন। আপোনালোকে ভাত খাই আছে, আমি ভাত খাই আছোঁ, সকলো একে। কিন্তু দুখীয়া আৰু ধনীৰ মাজৰ পাৰ্থক্য এটাই, ধনীবিলাকৰ চাকৰি আছে, টকা আছে। দুখীয়াবিলাকৰ আমি হাজিৰা কৰি খাওঁ বা খেতি কৰি খাওঁ, বাছ ইমানেই। বেলেগ পাৰ্থক্য কি আছে? আৰু একো নাই, চব সমানেই। সকলোৱে সন্মান কৰিব লাগে। সেইকাৰণে সকলো মানুহকে ফুটপাথত পৰি থকা ভিক্ষাৰীজনকো আমি সন্মান কৰিব লাগে। কিন্তু কিছুমান মানুহে কৰি আছে কি, ওচৰে যায়, কিন্তু লাগিলে লাঠিয়াই থৈ যাব, কিন্তু তথাপি ঘূৰি চাব পৰা সময় নাই। ভিক্ষাৰী কি চাব বা কি সন্মান কৰিব? এজন ভিক্ষাৰী। এইবিলাক জধামুখৰ মানুহৰ কাম। যাতে সকলোৱে ভাল হয় বা সকলোকে সন্মান কৰে, সেইটো কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। সকলো মানুহে একে নহয়, সেইটো সঁচা কথা। মই যেনেকুৱা, মোৰ নিচিনা কোনো নহয়। মোৰ যেনেকুৱা মনটো, হয়তো বেলেগৰ তেনেকুৱা নহয়। চবৰে বেলেগ বেলেগ মন, চবৰে বেলেগ বেলেগ স্বভাৱ চৰিত্ৰ বা তেনেকুৱা।
সেইটো বুজি পাওঁ, কিন্তু তথাপিও যিখিনি নিজৰ মানৱতা বজাই বা মানৱতাটো ৰাখি চলি গ'ল তেতিয়া কোনো প্ৰব্লেম নাই, কোনো ক্ষতি নাই ঘৰৰ। আৰু বেছি কৈ নাথাকোঁ, যদি মোৰ কথাখিনিত কোনোবা সন্মত হয় বা ভাল লাগে, মই যিখিনি কথা কৈছোঁ সেইখিনিৰ লগত মিলা কোনোবা মানুহ আছে, শ্বেয়াৰটো কৰি দিব বা লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব চেনেলটো, আৰু এনেকুৱা ভিডিঅ' পাবলৈ। কাৰণ মই যি টি ভিডিঅ' নিদিওঁ, সেইটো কাৰণে মই দিলে মই গাত লগাকৈ দিওঁচোন সকলোকে, এইটো সঁচা কথা। মই যিটো বেয়া পাওঁ সেইটো কওঁ, কাকো লাজো নকৰোঁ, ভয় নকৰোঁ, তাই চিধা কথা। এইবিলাক বেয়া পাওঁ, সেইটো কাৰণে মই বেয়া সুধাৰিম, যাতে আমাৰ অসমত বেয়া কাম নহয় বা এইবিলাক। কিছুমান স্বাৰ্থপৰ মানুহ আছে ন, স্বাৰ্থপৰ মানুহবিলাকৰ এইবিলাক কাম কৰি থাকে নিজৰ স্বাৰ্থৰ কাৰণে। বেয়া লাগে এইবিলাক। আকৌ নেক্সট ভিডিঅ' লগ পোৱা প্ৰতিশ্ৰুতি আজিলৈ এৰিছোঁ। বাই বাই।